হেল্ল' গাইজ, আমি বৰ্তমান গৈ আছোঁ বৰডুমচা আৰু বৰডুমচাত আমি আলহী খাবৰ কাৰণে গৈ আছোঁ। এইফালে মহাহঁতৰ ঘৰত গৈ আছোঁ। মহা কি খুৱাব? আমি বৰডুমচালৈ গৈ আছোঁ। আমাৰ ঘৰলে আলহী গৈছে। আজি বৰডুমচাত গৈ কি খামগে আৰু এতিয়া গৈ পাই লওঁগে দে। হাঁহ মাৰিব লাগিব ন? হাঁহকে খাম দে। ফালে আমি যাবলৈ ৰাওনা হৈ গ'লোঁ আৰু এই ৰাস্তাটো হৈছে তিনিচুকীয়া আৰু মাকুমৰ ৰাস্তাটো হয়। ইমান গৰম পৰিছে নহয়। এইফালে মেংগো ফ্ৰুটি এটা খাই লৈছোঁ 10 টকীয়া। এইফালে কেনেকৈ খকুৰীজনীৰ নিচিনা খাইছোঁ চাওক আকৌ। আৰু এইফালে এয়া হৈছে কুঁহিয়াৰ ৰস। নাৰ্জীবোৰ ইমান ধুনীয়া ফুলি আছে চাওকচোন, যি ধুনীয়াকৈ। আৰু এইফালে এজাৰ ফুল, গোটেই ৰাস্তাটোতে এজাৰ ফুল ফুলি আছিলে। এইফালে চাওক, চোলা তোলা ফুলি জিভা দেখাইছা, ভাল লাগিছে। যি ইমান ৰ'দ পৰিছে নহয়, আৰু ৰাস্তাটো চাওক, ভিউটো ইমান ধুনীয়া লাগিছে। দুয়োপিনে মানে ইমান ধুনীয়া ধুনীয়া গছ গছনি আছে নহয়, একদম পূৰা মানে বতাহ লাগিছে, ভাল লাগিছে। আৰু এইফালে জংঘল দেখিছেনে? মানুহজনে চিপ আনি দিছে, এইফালে চাওক। আৰু এইফালে এখন অৰণ্য পালোঁ, আৰু এই অৰণ্যখন হৈছে কঁঠালগুৰিলৈ যোৱা এখন ৰিজাৰ্ভ পায় ন, দুখন ৰিজাৰ্ভ পায়, আৰু তাৰে প্ৰথমখন ৰিজাৰ্ভ আমি সোমালোহি। আৰু ইয়াত হাতী, বাঘ, ভালুক, হৰিণা ওলাই বুলি গম পাওঁ। আৰু গৰমকালিত বহুত ভাল দেই, একদম মানে ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে, এইফালে বতাহ মাৰি থাকে। আৰু এইফালে চাওক, গাড়ীখনৰ চকৰিটো উঠাই দিছোঁ। এইফালে চাওক কি সুন্দৰ পৰিৱেশ, দেখিছেনে? গৰমকালিত একদম ভাল, ঠাণ্ডাকালিত মানে একদম বৰফ জেগাত থকা নিচিনা লাগে, বহুত ঠাণ্ডা পৰি থাকে। এইফালে ইমান ধুনীয়া গছ গছনি আছে চাওক, আৰু আকাশখন চাওকচোন, ইমান ধুনীয়া লাগিছে। এইফালে বেলিটো। এতিয়া আমি হোটেলত সোমালোহি, যিহেতু ইমান গৰম একেৰাহে গৈ থাকিব নোৱাৰি, আৰু ভোকো লাগিলে। এইফালে আমি পুৰি খাই লৈছোঁ, মাহী, মহা, মই। খাই আহি গাড়ীত সোমাই দিলোঁহি, আৰু যিটো গৰম নহয়, একেবাৰে সহ্য কৰিব পৰা নাই। এইফালে দেখিছেনে, বেটা চোলা তোলা চব খুলি দিলোঁ, ইমান গৰমত থাকিব নোৱাৰি। এইফালে মহাজনে হাঁহি দিছে চাওক। এইফালে মাহীজনী গোটেই ঘামি জামি লেপচেপ আৰু। এইফালে মহাহঁতৰ ঘৰ পালোহি। মই আগতে আহি নাই পোৱা, এইবাৰে প্ৰথম আহি পাইছোঁ। আৰু এইফালে চিনিয়ে নাপাওঁ কোনটো। কোনটো হয় বাৰু, কোনটো হয়? এইটোৱে হয়। এইফালে মহাহঁতৰ ঘৰত সোমাই গৈছোঁ, প্ৰথম আলহী যে মনটো বৰ লাজ লাজ লাগিছে দেই। মহাহঁতৰ ঘৰত ভাত পানী খাই অকণমান ফুৰিবলৈ ওলাই গৈছোঁ, নামচাই পিনে। এইফালে ৰাস্তাটো চাওক, ইমান ধুনীয়া লাগিছে। ইমান গৰম পৰিছে নহয়, কি ক'ম মানে আপোনালোকক, বহুত গৰম উঠিছে, একদম মানে গৰমত থাকিব পৰা নাই। আৰু এইফালে হ'লেতো অকণমান ফুৰিব পালে ভাল লাগে মনটো, সেইকাৰণে ওলাই আহিলোঁ। আৰু আকাশখন চাওক না, তত ডাৱৰবিলাক আছে। আৰু এইফালে ৰাস্তাটো চাই থাকক, ইমান ধুনীয়া লাগিছে। এইফালে